হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে। হাই, মই মুৰ্শানা আকৰবা ওয়েলকাম জনালো মুৰ্শানা কিয়া চেনেলৰ। কি খবৰ আপোনালোক সকলোৰে ভালনে? আশা কৰিছোঁ সকলোৰে ভালেই, মোৰো ভালেই। মই আজি আপোনালোকৰ কাৰণে শাৰী এখনৰ ডিজাইন লৈ আহিছোঁ। মই পোষ্ট কৰিছিলোঁ, তাত ফৰকৰ ডিজাইন লাগে নে শাৰী ডিজাইন লাগে দিছিলোঁ। আপোনালোকে শাৰীখনত ভোট কৰিছিল, সেইটো কাৰণে আপোনালোকৰ মতে মই শাৰীখনৰ ডিজাইনটো লৈ আহিছোঁ। তেনেহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যোনসকল মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক ষ্টাৰ্ট কৰোঁ। এখন শাৰীখন আৰু এইকেইটা ফুল মই আঁকিম। এইটো ফুল নহয়, এইখিনি গুলিখিনি ফুল আঁকি লোৱা হৈ গ'ল। ৰেড লৈছোঁ, ভৰ্তি চিলাইদি ভৰ্তি কৰি কৰি যাব লাগিব। ভিডিঅ'ত দেখুৱাৰ ধৰণে মই এটা নেচাৰেল থিম দিব বিচাৰিছোঁ। গোটেই থোপাটো একেধৰণেই কৰিম। ৰেডি হৈ গ'ল। এতিয়া ঠিক একেধৰণে বাকীকেইটাও কৰি লওঁ। হৈ গ'ল। এতিয়া পাতকেইটা কৰিম। কেৰেচিয়াকৈ যাম। পাতটো কেৰেচিয়াকৈ গ'লে দেখি ভাল লাগে। ব্লাউজৰ ডিজাইনটো মোৰ আগত দিয়া হৈ আছে। আপোনালোকে যদি নাই চোৱা চাই ল'ব পাৰিব, ডেছক্ৰিপশ্যনতে লিংকটো থাকিব। এতিয়া গাটো অকণমানকৈ কৰি আধালৈকেহে কৰিম। যিমানখিনিলৈকে পাতটো থাকে বা ফুলটো থাকে, বাকীখিনি জেগা বেলেগ কালাৰ দিম। ভিডিঅ'টো আগতে গম পাব চালে। বাকীখিনিও কৰি ল'লোঁ। এতিয়া এইখিনিত কৰিম। এইটো অকণমান কাগজটোৰ যে কালাৰটো থাকে তেনেকুৱা ধৰণৰ দিয়া গৈছে, পহু কালাৰটোৰ নিচিনা এই সূতাডাল। এতিয়া এইটোৱে কমপ্লিট কৰি দিম যিমান কাগজটো। যিখিনিলৈকে গ্ৰীণ কৰা আছিল, বাকী নকৰাখিনিতো এই কালাৰটো কৰি দিম। গোটেইটো গ্ৰীণ দিয়াত থাকি এনেকৈ দিলে বেছি জিলিকে, সেইটো কাৰণে মই এনেকৈ দিছোঁ।
বাকীখিনিও কৰি ল'লোঁ। এতিয়া হোৱাইট দি পেলাই এই থোপাটোত চাইডে চাইডে অকণমানকৈ দি যাম ফুল টাইপত। যেনেকৈ যিকোনো বস্তু চাইডত ফুল থাকে এইটো হোৱাইট কালাৰ দি দিছোঁ, তেতিয়া দেখিব ভাল লাগে আৰু। এনেকৈ সৰু সৰু বল যিমান আছে গোটেইখিনিতে দিম এনেধৰণে। অকণমান অকণমান গেপ দি গৈছোঁ। বাকীখিনিতো দি ল'ম। এতিয়া পখিলাটো কৰিম। তলৰখিনি ব্লেক দি কৰিছোঁ। সেই একেধৰণেই চিলনিটো দিছোঁ, ভিডিঅ'ত দেখা পাইছেই চাগে। এইখিনি জেগা চিধা চিধিকৈ দিম আৰু যিটো মূৰটো সেইখিনি জেগাত গোলকৈ দিম। এইখিনি ব্লু দি দিম। এটা চকুটো ব্লু দি দিছোঁ। বেক ষ্টিচ দি কৰিছোঁ এইটো। ভিজুৱেলৰ আগত 3টামান পাক দি তললৈ সুমুৱাই দিম। ঠিক একেধৰণে বাকীখিনিও কৰিম, বাকীডালো কৰিম যিডাল থাকে ধৰ। আৰু এই ব্লু কালাৰটোৱে পখিলাৰটো গোটেই বাউণ্ডৰীটো কৰিম। এনেকৈ সুমুৱাই পেলাই এই গুলিটো এইডালৰ মাজত সুমুৱাইলে এটা নট বান্ধি বান্ধি যাব, তেনেকৈ ধৰণে কৰিম। নটটো এনেকৈ বান্ধি বান্ধি গৈ থাকিব লাগিব বাকী গোটেইখিনি। মাছটো মই য়েল্লো দিছোঁ। এইটো ভৰ্তি কৰোঁতে অকণমান আগাগৈয়াকৈ কৰিলে দেখি ভাল লাগে। এইটো দেখুৱাৰ ধৰণেই সমানে গচি গ'লে ভাল নেদেখি ইমান। এডাল অকণ দীঘলকৈ দি, এডাল চুটিকৈ দি, পিছডাল দীঘলকৈ দি এনেকৈ গ'লে দেখি ভাল লাগে। এই ব্লুখিনি যেনেকৈ কৰিছোঁ তেনেকৈ এই লাইট ব্লুটো কৰিছোঁ। এতিয়া পাতটো কৰিম। এইখিনি মেৰিয়াই পেলাই এনেকৈ সুমুৱাই দিম। তেনেকৈ 3টা কৰিম। কৰি পেলাই এতিয়া মাছখিনি হোৱাইট দিম। এতিয়া ইপিনে কৰিম। এতিয়া বাকীখিনি কৰি ল'ম। এতিয়া ইয়াৰ ওপৰত ল'ম ৰেড। মই ভে কালাৰ দি কৰিছোঁ, পিছত শাড়ীখন দেখিলে গম পাব।
শাড়ীখন পিন্ধিলে কেনেকুৱা দেখে চাবলৈ হ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই তাত পিক দিম আৰু বহুত ধুনীয়া হৈছে মোবাইলত থাকিও ৰিয়েলত গোটেইখিনি দেখাবলৈ যাওঁতে ভিডিঅ'টো অকণমান দীঘল হৈ যায় গোটেইটো ৰেড দিয়াত থাকি মাজৰখিনি হোৱাইট হোৱাৰ কাৰণে পাহিটো বেছি ভাল লাগে দেখি এতিয়া বাকীখিনিও কৰি ল'ম ৰেডি হৈ গ'ল এতিয়া চেইন চিলাই যেনেকৈ কৰে তেনেকৈ কৰিম প্ৰথম পাহিটো কৰি লৈ পেলাই তাৰপিছতো আকৌ ঠিক ভিডিঅ'ত দেখুৱাৰ ধৰণে দিম এনেকৈ মই 4টা পাক দিম এই ফুলপাহ দেখি বহুত ধুনীয়া লাগে যদি যিকোনো এখন বগা চাদৰত গোটেইখনতে এইটো কৰা যায় দেখিবলৈ বিৰাট মৰম লাগিব এইকেইটাতো ঠিক তেনেধৰণে 4 পাহকৈ দিম 4টা লেয়াৰকৈ বাকীখিনিও কৰি ল'লোঁ এতিয়া পাহিখিনি প্ৰথমটো এনেকৈ মেল খুৱাই দিম তাতে যাতে দেখি ভাল লাগে প্ৰথম লেয়াৰটো আৰু ইপিনৰ লেয়াৰটো লৈ তললৈ বেজিটো সোমাই দিলেই হ'ল ভিডিঅ'ত দেখুৱাৰ ধৰণে এতিয়া ইয়াৰ ওপৰেদি মই হোৱাইট দিম ইটো পাৰৰ পৰা আনি ইটো পিনে দি সোমোৱাই দিম ভিডিঅ'ত দেখুৱাৰ ধৰণে এই হোৱাইটটো দি দিয়াৰ কাৰণে ফুলপাহ বেছি ধুনীয়াকৈ জিলিকি উঠে আৰু ইয়াত কৰা পখিলাটো আৰু বাকী পাতখিনি ইয়াৰটি একেই কাৰণে মই গোটেইখিনি দেখুৱা নাই পখিলাটোতো আগত দেখুৱা হৈছে ঠিক একেধৰণেই কৰিছোঁ মই এতিয়া ইয়াত মাজত সেই তেনেকৈ বেজিটো সোমোৱাই পেলাই 14 পাক দিছোঁ দি পেলাই সোমোৱাই দিছোঁ তেতিয়া আমি এনেকৈ 3টা দিম এনেকৈ নিদি ইয়াত মণি এটাও দিব পাৰে এইটো বেক ষ্টিচ কৰিছোঁ হাতখিনি আগত কৰা ধৰণেই কৰিম ৰেডি হৈ গ'ল এই ফুলপাহ যেনেকৈ কৰিছোঁ ঠিক একেধৰণে এইটো কৰিছোঁ খালি ডিজাইনটো বেলেগ কৰা মেথডটো একেই সেইটো কাৰণে মই এপাক কৰা দেখুৱা নাই এতিয়া এই ব্লু পটিটো মই লগাই ল'ম গোটেই শাড়ীখনত ৰেডি হৈ গ'ল মই কেৰেচিয়াকৈ কৰিছোঁ আৰু এই মাছখিনি খালি ৰাখি ছাইডৰ পিনে আকৌ পটি নিচিনাকৈ দিছোঁ ৰিয়েলত দেখিবলৈ বহুত ধুনীয়া হৈছে শাড়ীখন আপোনালোকেও কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব কিমান ধুনীয়া হৈছে নহয়নে বাৰু কমেণ্ট কৰি জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে